1800কে বেছি যেটো সেলফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটৰ সকলো মেম্বাৰ সকলো যেটো চেক বিতৰণ কৰা এই সভাত উপস্থিত আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ বডলেণ্ড কাউন্সিলৰে EM সকল আৰু আমাৰ লগত আছে এই কোকৰাঝাৰ ইষ্টৰ আমাৰ MLA ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু MCLA সকল আছে আৰু কোকৰাঝাৰ জিলাৰ BJPৰ সভাপতি সেক্ৰেটাৰী আৰু সদস্যসকল আছে আৰু উপস্থিত আমাৰ MCLA সকল আছে আৰু উপস্থিত আছে আমাৰ কোকৰাঝাৰ জিলাৰ সন্মানীয় DC বাইদেউ আৰু উপস্থিত দথমা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ বেনিফিচিয়াৰী সকল প্ৰথমতে মই আপোনাৰ সকললৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ যে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4.5 বছৰত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেনেকুৱা চিন্তা কৰিছে যেনেকুৱা কাম কৰিছে সেইটো আমি আজিৰ দিনত কৈ পেলাই শেষ কৰিব নোৱাৰিম আৰু আপোনালোকে দেখি আছে গৰীব আৰু মধ্য শ্ৰেণীৰ লোকসকলক আমাৰ বাইদেউসকলক উন্নতিৰ পক্ষে লৈ যাবৰ কাৰণে কি আঁচনি লৈছে ইতিমধ্যে আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী মধ্যবিত্ত আঁচনি এইটো হ'ল সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া আৰু নিযুত মইনা আঁচনি আৰু ইয়াৰ পিছত অৰুণোদয় আঁচনি কোনোবাটো হয়তো অৰুণোদয়ো পায় কোনোবা সেল্ফ হেল্প গ্ৰুপক পইচা পাই আছে ডাবল হৈ আছে কোনোবা নাই নাথাকে অৰুণোদয় পোৱাটো এই সেল্ফ হেল্প গ্ৰুপৰ পইচা পায় না নাপায় পাই বোলে কোনোবা নক'ব পাব থাকিব এজন দুজনটো মেম্বাৰ থাকিবই আৰু আমাৰ নিযুত মইনা প্ৰগ্ৰামৰ হেৰিটো দি আছে আৰু যিসকল অৰুণোদয়ৰ লিষ্টত উঠা নাই সেইটো কণ্টিনিউৱাছ প্ৰচেছ এইটো হৈ আছে হয়তো কিছুমানৰ নামটো উঠোৱা নাই এইটো আমি কাম কৰি আছোঁ এইটো হ'ব যিসকলে পাব কাৰণে ক্ৰাইটেৰিয়া মিলাইছে এইটো পাব যেনেকুৱা সেল্ফ হেল্প গ্ৰুপৰো হয়তো কোনোবাৰ আত্মসহায়ক গোটৰ নাম উঠা নাই এইটো কণ্টিনিউৱাছ প্ৰচেছ আজিলৈকে যিখিনি হৈছে এইটো আমি আগতীয়াকৈ দিব যেনিবা 22,800 কিমান বা আছে এইটো তোমাৰ সমষ্টি হিচাপে ইয়াৰ পিছতো আৰু আছে আমাৰ DC মহোদয়ে আমাক বাইদেৱে আমাক জনাই দিছে কণ্টিনিউৱাছ প্ৰচেছ এইটো হৈ থাকিব তো সেইটো হ'ল তো ৰাতিপুৱাই আহিছে ফুঙাवनो फैदोंनो प्रमोद बरुवा मा होननानै लिंहरोमोनलाय प्रमोद बरुवाया কি কৈ পেলাই মাতিছিল আপোনালোকক আগত এই আমাৰ মিটিঙত আহিবি যদি নাহে সেল্ফ হেল্প গ্ৰুপৰ পইচা নাপাব না দিছে প্ৰমোদ বৰুৱাই কয়বাৰ ঠগাইছে 4 বছৰৰ কয়বাৰ ঠগাইছে আপোনালোকক এই পইচাটো আজিহে পাইছে আমি কৈছোঁ নহয় প্ৰমোদ বৰুৱাই মিছা কৈছে এইটো আপোনালোকে যেতিয়া প্ৰমোদ বৰুৱাই কয় চবে আহিব লাগে যদি নাহে তেতিয়াহ'লে 10,000টো নাপাব বুলি কৈ পেলাই মিটিং কৰি কয়বাৰ যে ঠগাইছে হিচাপ নাই আপোনালোকেও এইটোকে বিশ্বাস কৰি পেলাই আহিছিল কিন্তু পোৱা নাই আমি কৈ আছিলোঁ এইটো মিছা কথা ঠগাইছে প্ৰমোদে 4.5 বছৰ ঠগাই পেলাই আহিছে আমাৰ আই মাতৃ মহিলাসকলক আজিহে পাইছে আমি কৈছোঁ আগত নাপায় মিছা কথা এতিয়া কাৰ কথাটো শুদ্ধ হ'ল অৰুণোদয় আহিবি মিটিঙত আমাৰ ভিতৰত নাহিলে নাপাব অৰুণোদয়
এতিয়া আৰু পাব আমি মিছা কথা নকওঁ কণ্টিনিউৱাছ প্ৰচেছ যিসকলে পোৱা নাই নিয়মত পৰি আছে নাম উঠোৱা নাই এইটো নামত আহিব আমাৰ মন্ত্ৰী ডাঙৰীয়াই আমাক জনাই দিছে হয় না নহয় লাগে না নালাগে আৰু অহা বছৰত 25,000 পাব বুলি 25,000 অহা বছৰত फैगौ बोसोराव 25,000 खौ मोनगोन बे 10,000 खौ मोजाङैल' बाहायनांगौ बेखौनो होनगोन लाखोपति आरो बेनि उनाव आरो 50,000 सिम मावनांगोन खस्थ' खालामोबा जानो हायो 10,000 जोंबाबो बेखौ मोजाङै बेबहार खालामोबा फैगौ बोसोरावनो 25,000 मोनथारनोसै बाराखौ गैला खय मास दंबावो गोदान बोसोर जानो एप्रिलनिफ्राय गोदान बोसोर हमो एप्रिल मास दा डिसेम्बर जानुवारि फेब्रुवारि मार्च एप्रिल 4 मासनि उनावनो 25,000 नि बाजेट थाबावगोन नङा होमबा इंलिसाव जोङो जायखिया इंराजियाव गोदान बोसोरखौ फाइनान्सियेल इयारखौ एप्रिलनिफ्राय हमो बे एप्रिलनि बाजेटआव निश्चय चिफ मिनिस्टार बिथाङा बे 25,000 जायफोर साक्सेस जादों खामानि मावनानै मावफुंनो हादों बे 10,000 थाखाजों बिसोरनो बारायनानै 25,000 होगोन बेखौ लानांगौ नङा होमबा लाथारनो চেষ্টা खालामनांगौ लानांगोन লব কাৰণে চেষ্টা কৰক সবাই দেই আৰু বেছি পাব ইয়াৰ পিছত আৰু 50,000 পাব তো যেন এই আঁচনিটো আছে কণ্টিনিউৱাছ প্ৰচেছ হৈ থাকিব পাব আপোনালোকে চেন ডাঙৰীয়া যেনেকৈ আশা কৰি পেলাই আপোনালোকক এই 10,000 টকাটো দিছে এই আশাটো আপোনালোকে নিশ্চয় সফল কৰিব নিশ্চয় চেন ডাঙৰীয়াও মনটো ভাল লাগিব যেনেকুৱা আমাৰ আই মাতৃসকলক এনেকুৱা এনেকুৱা দি পেলাই সহায় কৰিব বিচাৰিছে বা সহায় কৰিছে কিবা এটা আশা আছে ভাল একটা এই আশাটো পূৰণ হওক ময়ো ছাপোৰ্ট আছোঁ ময়ো বিচাৰোঁ চেন ডাঙৰীয়াৰ এই সফলটো সফল হওক আপোনালোকক অৰ্থনৈতিকভাৱে উন্নত কৰাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিবলৈ আগবাঢ়িছে বা দিছে এইটো নিশ্চয় সফল হ'ব তো সেইখিনি কথাটো আমাৰ PTCও এনেকুৱা ইলেকশ্যনৰ সময়ত কিছুমান আমি কথা দিছিলোঁ সেই কথাবিলাক আমি যেতিয়া নেকি অসম চৰকাৰৰ পৰা আমাৰ BTCত নতুনকৈ পইচা সোমাব তেতিয়া আমি আৰম্ভ কৰিব যেনেবা আত্মসহায়ক গোটসকলক পইচা দিয়াৰ কথা যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰি যাম গৰীব দুখীয়াসকলক পইচা দিয়া আৰু অঞ্চলত থকা ল'ৰা ছোৱালী যিসকল বেকাৰত চাকৰি পোৱা নাই কোনোবা পাইছে কোনোবা পোৱা নাই তো এইসকলক সংস্থাপন দিয়াৰ কাৰণে যিখিনি আঁচনি 100 কোটিৰ সেইটো আমি দিম সেইটো আমি দিব নিশ্চয় ব্লক কমিটি বা প্ৰাইমাৰী কমিটিসকলে আপোনালোকৰ লগত কথা পাতিছোঁ নিশ্চয় নাম কালেকশ্যন কৰি আছে তো আৰু যেনিবা মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক আঁচনি বা সেইবিলাক যিটো আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে সেইটো আমি এপ্ৰিলত আগত আমি যেনিবা কোড অফ কণ্ডাক্ট নিৰ্বাচনটো এপ্ৰিলত হ'ব বুলি আমি শুনি আছোঁ যদি এপ্ৰিল মাহত হয় তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে আপোনালোকক আমাৰ যিখিনি প্ৰতিশ্ৰুতি দিয়া সেইটো আমি পূৰণ কৰিব লাগিব তেতিয়াহে আপোনালোকে আমাক বিশ্বাস কৰিব আৰু আমি কৰিমেই তো আজি খুব দুৰ্ভাগ্যজনক মই আপোনালোকক সকলোকে জনাব লাগিব নহ'লে মানুহবিলাক আমাৰ ওপৰত বিশ্বাস নকৰিব পাৰে এইফালে উল্টাপানী আৰু সৰলপাৰা সেইফালে বনাঞ্চলত কিছুমান দুষ্কৃতিকাৰীয়ে জংঘল কাটিবৰ কাৰণে 500-600 জন আহিছিলে মানে জংঘল কাটি শেষ কৰিব লাগে ইয়াত ৰাজনীতি ষড়যন্ত্ৰ থাকিব তাৰমানে গণ্ডগোল কৰা আমাক ফৰেষ্ট লাগে আমাক গাছ গছনি লাগে জংঘল লাগে সেইটোকে কাটি পেলাই শেষ কৰিবৰ কাৰণে 500-600 জন
কট পৰা আহিল মুঠতে আমাৰ ফৰেষ্টাৰ আৰু NGO সকলৰ লগত মানে যুদ্ধ নিচিনা হৈ আছে এতিয়া বন্ধ হৈছে অলপ আগতে আমি শুনিছোঁ আৰু 2-3 মান ধৰিছে নাকি আমাৰ ফৰেষ্টাৰ বা NGO সকলে মুঠতে সেই জাগাৰ মানুহ নহয় কট পৰা লৈ আছে মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে আৰু জংঘল কাটিবৰ কাৰণে দিনত এনেকুৱা 500জন 600জন আহে নাকি কিন্তু পুৰা ৰাজনীতি আছে ইয়াত BTC অঞ্চলত গণ্ডগোল কৰিবৰ কাৰণে ষড়যন্ত্ৰ আছে বা ৰাজনীতিৰ নেতাসকলৰ হাত থাকিব লাগে নহ'লেতো এনেকুৱা নাকাটেতো যদি জংঘল কাটে চুৰ কৰি কেতিয়াবা ৰাতি কেতিয়াবা 1জন 2জন খাইদা কৰি পেলাই কাটে জংঘল কাটিব ইচ্ছা থকা মানুহবিলাক কিন্তু এইটোতো নহ'ল 500-600জন একেলগে আহি পেলাই জংঘল কাটিব বিচাৰিছে তো এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক এইটো যাতে নহয় আৰু এইবিলাক কামত আমাৰ ৰাইজে ইনভলভ থাকিব নালাগে ইয়াৰ পৰা দূৰত থাকক আমাক জংঘল লাগে যিখিনি আছে এইটো আমি ৰক্ষা কৰাটো আমাৰ দায়িত্ব সকলোৰে এইখিনি কথা আৰু বেছি সময় নলওঁ মুঠতে আপোনালোকে যিটো আশা কৰি আহিছে সেইটো অলপ পিছতে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই অপেনিং কৰি দিব মুঠতে মোৰ কথা এটাই যে চিফ মিনিষ্টাৰ ডাঙৰীয়া যিটো উদ্দেশ্য লৈ পেলাই আমাৰ আত্মসহায়ক গোটসকলক এই 10,000 টকাটো দিছে